কেনেকুৱা লাগিলে বাৰু ইমান কৰি পৰিৱেশন কৰা নৃত্য উপভোগ কৰিলে মই ভাবোঁ নিশ্চয় আপোনালোকো যথেষ্ট আনন্দিত হৈছে বাৰু এইবাৰ আমি আগবাঢ়ো অন্য এক কাৰ্যসূচীলৈ গৰমৰ বন্ধত আমি এক অনুষ্ঠান অনুষ্ঠিত কৰিছিলোঁ প্ৰতিযোগিতামূলক এক অনুষ্ঠান আমি অনুষ্ঠিত কৰিছিলোঁ আৰু সেই অনুষ্ঠানটো অৰ্থাৎ সেই প্ৰতিযোগিতাত প্ৰথম স্থান পাবলৈ সক্ষম হৈছে আমাৰ বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ আৰোহণ বৰুৱা মই আৰোহণক ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ আৰোহণ বৰুৱা মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ এয়া আমাৰ মঞ্চত আৰোহণ বৰুৱা আমি গৰমৰ বন্ধ কেনেদৰে পালন কৰিম গৰমৰ বন্ধত তুমি কি কৰিবা এয়া আছিলে আমাৰ ৰচনা প্ৰতিযোগিতাৰ বিষয় আৰু এই প্ৰতিযোগিতাত আমাৰ বিদ্যালয়ৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে আৰোহণ বৰুৱা সকলোকে মই হাত চাপৰিৰে তেখেতক উৎসাহিত কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু যিহেতু আমাৰ কাৰ্যসূচী যথেষ্ট দীঘলীয়া মই মাইক্ৰফোন আৰোহণলৈ আগবঢ়োৱাৰ আগতে ক'ব বিচাৰিছোঁ খুব কম সময়ৰ ভিতৰত আৰোহণে তেখেতৰ নিজৰ বক্তব্য সকলোৰে আগত দাঙি ধৰিছে নমস্কাৰ আমাৰ বিদ্যালয়ৰ অধ্যক্ষ মহোদয় নমস্কাৰ মোৰ জ্যেষ্ঠ দাদা বাইদেউসকল আৰু মোতকৈ কনিষ্ঠ ভাইটি ভণ্টিসকল জ্যেষ্ঠজনলৈ মোৰ সেৱা আৰু কনিষ্ঠজনলৈ মোৰ মৰম যাচিলোঁ মোৰ নাম আৰোহণ বৰুৱা মই ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ মই ৰচনাখন পাঠ কৰিবলৈ লোৱাৰ পূৰ্বে ৰচনাখন পাঠ কৰিবলৈ সুবিধা দিয়াৰ বাবে আমাৰ শ্ৰদ্ধাৰ জ্যোতিৰেখা বাইদেউলৈ ধন্যবাদ জনাইছোঁ আমাৰ বিদ্যালয়ৰ ছাৰ বাইদেউসকলে আয়োজন কৰা ৰচনা প্ৰতিযোগিতাৰ বিষয় আছিল গৰমৰ বন্ধৰ মাহটো তুমি কেনেদৰে পাৰ কৰিবা আজি মোৰ খুবেই ভাল লাগিছে কিয়নো মই লিখা ৰচনাখনলৈ ছাৰ বাইদেউসকলে প্ৰথম পুৰস্কাৰ আগবঢ়ালে লগতে আৰু ভাল লাগিছে ৰচনাখন পাঠ কৰিবলৈ সুবিধা দিয়াৰ বাবে প্ৰকৃততে মোৰ গৰমৰ বন্ধৰ মাহটোৰ দিনলিপি শুনি মই লিখা ৰচনাখনত নাছিল সেয়ে মই পুৰস্কাৰ লাভ কৰাৰ পৰিৱৰ্তে যদি ছাৰ বাইদেউসকলে অনুমতি প্ৰদান কৰে তেন্তে এই বছৰ গৰমৰ বন্ধৰ মাহটো মই কেনেদৰে পাৰ কৰিছিলোঁ সেই দিনলিপি ব্যক্ত কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ বাইদেউ মই খুব কম সময়ৰ ভিতৰতে মোৰ দিনলিপি ব্যক্ত কৰিবলৈ চেষ্টা কৰিম ভুল হ'লে ক্ষমা কৰিব এই বছৰ গৰমৰ বন্ধৰ মাহটোত মই এই কথা উপলব্ধি কৰিবলৈ শিকিলোঁ যেতিয়াই আমাৰ ফুকনবাৰী গাঁৱত গৈ লগ পাইছিলোঁ মইনা জীৱনটো সীমাবদ্ধ হৈ থাকিব নালাগে সহজে দেখিছে চুলিখিনি থিয় কেটেলা বহুৰ কাইটৰ দৰে হাতত এখন কেটেপা তাৰ নাম
মুখত ৰাম নাম লোকে আমাক বাটলৈ ফুটি মাৰিবলৈ কোনে শিকালে লোকে আৰু কৈ দৰাহঁতৰ বাৰীত ৰঙা ৰঙা হৈ পকি থকা বগৰীবোৰ খোৱাৰ বুদ্ধি কোনে দিলে লোকে আৰু সেই ৰঙা ৰঙা হৈ পকি থকা বগৰীবোৰ খাবলৈ আমাক কোনে শিকালে লোকে তহঁতৰ লগত নাথাকো যা তহঁতি কি মূৰ্খ নেকি মই চব শিকালে তহঁতি চব শিক তেন্তে যদি মই কওঁ কুকুৰা হেৰি আয়ু আয়ু খাবলৈ বৰ মিঠা তহঁতি কি মোৰ কথাকে তপককৈ গিলি খাবি নেকি আয়ু আয়ু হেৰি নকবা দ্বিতীয় ল'ৰাটিৰ নাম পদু তাৰ আকৌ মিছা কথা কোৱাৰ সেই য'তে ত'তে পুৰস্কাৰ পাই স্কুলত কাণত ধৰি বেঞ্চৰ ওপৰত থিয় হৈ থকা আৰু তাৰ দেউতাকৰ পৰা হালোৱা চাইৰে খোৱা তাৰ কাৰণে ভাতৰ লগত পানী খোৱা একেই কথা আয়ো পৰিলো আয়ো আয়ো কি হ'ল দেখা নাই মৰিলো ক'ত দুখ পালি কেনেকৈ দুখ পালি তোৰ হৈছে কি আয়ো তইনো ক'ত দুখ পালি তাকেইতো বিচাৰি ফুৰিছো ক'ত দুখ পালো কেনেকৈনো দুখ পালো তাকেইতো বিচাৰি ফুৰিছো দেখা নাই আগত মাতিব নাপায় যেতিয়া সঁচাকৈ কিবা এটা হ'ব তেতিয়া আয়ু আয়ু তোৰ সেই গৰখীয়া ল'ৰা সাধাৰণৰে তোৰ একেই গাঠি হ'ব গম পাই যাবি ঐ ভাৰ্গৱ থাকক কিয় ক'লে ব'ল আমি ইয়াৰ পৰা যাওঁ ইয়াৰ লগত নেখেলো আমি ভাইটি ককাইদেউহঁতৰ ঘৰলৈকে যাওঁ ব'ল ভাইটি ককাইদেউহঁতৰ ঘৰত কিয় কিবা সকাম চকাম আছে নেকি আগে বলচোন গম পাবি নহয় ভাইটি ককাইদেউহঁতৰ ঘৰত সকাম চকাম থাকিলেতো ভালেই টাউনৰ পৰা অনা মিঠাই ওলায় চিংৰা জেলেপি কি যে ভাল লাগিব ওপৰত বেগাই যাম খালি খাওঁ চিংৰা নাম শুনিলে মোৰ জিভাৰ কাৰণে ব্ৰহ্মপুত্ৰৰ দৰে হৰহৰাই পৰে মোৰো কৰে তই নোৱাৰ আমাৰ লগত কিয় নোৱাৰে কইনা কদৰ ইয়াত আমি কিয় নিদিম মই কেনেকৈ জানিম তইহে নিদিম বুলি কৈছ আয়ু এতিয়া মুখ ফচালি যে তইনো কৈছিলি ইয়াৰ লগত নেখেলো বুলি মই ইয়াৰ লগত নেখেলো বুলিহে কৈছিলো নিদিম বুলি কোৱা নাই নহয় তহঁতি চব একে অসমৰ মন্ত্ৰীবোৰৰ দৰে কান্দুলি মাছ তহঁতৰ লগত থকাতকৈ সেই ফকৰা কুকুৰকেইটাৰ লগত থকাই ভাল যাওঁ যদি যা মই বাৰু পদুমৰ লগত ভাইটি ককাইদেউহঁতৰ ঘৰলৈ যাম টাউনৰ চিংৰা জেলেপি কি যে মজা লাগিব নহয়নে বাৰু তই ঠিকেই কৈছ আমি ইয়াৰ ভাগটো ভগাই খাম দেই আচল কথা কি জান কি ভাইটি ককাইদেউৰ ঘৰত সকামো নাই চকামো নাই কিন্তু সকাম নাথাকিলেও চিংৰা খোৱাৰ চান্স আছে আয়ু তই বেছি পেট নকৰিবি আৰু মই তোৰ কথাটোহে বুজি নাপালো কিয় কালিৰে পৰা গৰম বন্ধ নহয় জানো গৰম বন্ধ তাতেনো কি হ'ল কিয় মনত নাই গৰম বন্ধত ভাগিনীয়ে আৰোহণ হ'লে টিকু হোৱাৰ কথা টিকু আহিছে আয়ু তেনেহ'লে তোৰ চিংৰা খাবলৈ পামেই আয়ু লগৰ ৰসগোল্লা আয়ু অহা নাই কিন্তু আজি অহাৰ কথা অহাৰ কথা নহয় আহিলে কোন আছা বেলেগ কোনোবাহে আহিছে কিজানি বুজি আয়ু তই কেনেকৈ জানিলি মই চব জানো তই কিবা ঘৰত যা নেকি মই কৈছো হয় মাতচোন এবাৰ হ'লে তুমি ওলাই আহিব নহয় মাতিব পাৰো কিন্তু তাৰপৰা যদি নবীন খুড়ালৈ আহে তেতিয়া ট্ৰেন্সলেশ্যন উত্তৰ দিয়া তহঁতিয়ে দিব লাগিব নাই মই দিব নোৱাৰো পাই ততকৈ আমি এটা কাম কৰোঁ কি কাম আমি আমাৰ চাহটা মাতো বল Hello,
মইনা তোৰ কথা নাই পতা মোৰ কথা নহয় যদি মোৰ কথা নাপাতিলে কিয় তই ভয় খাবি বুলিয়ে নাপাতিলো মই ভয় খাম আইও মই কাৰোলে ভয় নকৰো নকৰো ঠিক আছে প্ৰমাণ চাম তই মোৰ চকুৱে চা তোৰ চকুলৈ চালে মই কি ভয় খাম বাঘলে ভয় কৰ নকৰো সিংহলে ভয় কৰ নকৰো মই কাৰোলে ভয় নকৰো আৰু তই ফুকন মৰ্তাল বাৰীলৈ আৰু ফুকন মৰ্তাল বাৰী থকা বস্তুটোলৈ ভয় নকৰ হা মই না ই বোলে ভয় নকৰে ভয় পাদুৰা তহঁতক কথা এটা কম বুলি পাহৰি গলো কি কথা তহঁতে কি মূৰ্খ নেকি পাহৰা কথাটো কোনোবাই জানো মনত পেলাব পাৰে পাহৰি গলো আয়ু কুৰবা বনালো আয়ু হেৰা ভাইটিহঁত এইফালে শুনাচোন ইমান সৰু ছোৱালীজনীয়ে আমাক ভাইটি বুলি মাতিছে সৰু নহয় ওচৰলৈ গ'লে পুত্ৰজনী বৌক হ'ব সৰু ডাঙৰ কথা পিছত তাই বাৰু আমাক চিঙিয়া খাবলৈ মাতিছে নেকি ঐ চুপ থাক ইয়াক বাৰু অচিনাকি ছোৱালীজনীয়ে চিঙৰা খাবলৈ মাতিব নেকি তহঁতে আমাৰ মাথা প্ৰথমতে ছোৱালীজনীয়ে কি কাৰণে মাতিছে তাৰপিছত না মোৰ মনত আছে ছোৱালীজনী যিটো বায়েক বা ভনীয়েক বায়েক হ'লেতো বাচি কিন্তু ভনীয়েক হ'লে ভাইটি কোৱা মজা উলিয়াই ঠিকে কৈছ তহঁতি কাৰ মজা উলিয়ালি ময়ো দেখা নাই দেই দেখিবলৈ কেনেকুৱা আছে যি ভয় লগা চেহেৰা দাঁতকেইটা এনেকৈ ওলাই অহা কিন্তু দিনত ঘৰে তাতে গাঁও ভিতৰত হাবি ভিতৰতো নহয় ভূত হ'বই নোৱাৰে নাই ভূত হয়ে মোক মনে কৈছে এইটো কৈ ফুকন বৰ্তাৰ বাৰীৰ ভূত নহয় নে ভদ্ৰা হয় বাৰীৰ ভূতটো আৰে টিকুৰ আছে লগত ৰসগোল্লা লালমোহন নহয় নে মইনা হয় চিঙৰা খাই হেৰি কৰিব লাগিছে আইতাই মাতিছে তোমালোক কোনোবা বুধৰ আইতাই কিবা খাবলৈ মাতিছে তোমালোক নাযাবা
Oi, এখন বাস নেই ট্রেন ট্রেন আকো তুমি চপটা দেখি না নকই ওই তো তাকে বলছো উঠিব লাগে দুম দুম করে উঠিব লাগে দেরি হইছে দাবা যাও ওই তোমার গাড়ি ভাড়ি না ভাড়া লাগল হাজি না ভাড়া লাগা খিলদা লয় না কথা মান জানি কি
এতিয়া তুমি দীঘলকৈ এটা বনাম দিবা তাৰপিছত তোমাক ৰাস্তা এৰি ইমান দিন লগ পাইছো মই এনেকৈ নমস্কাৰ দিলে মোক ৰাস্তা এৰি দিয়ে আৰু সোধে তোমাৰ কি খাবলৈ মোৰ এতিয়া যি মন যায় মই কৈ দিওঁ মধুৰি খাবলৈ মন গ'লে মধুৰিৰ কথা বগৰী খাবলৈ মন গ'লে বগৰীৰ কথা তেতিয়া কি কৰে জানা কি কৰে তেতিয়া মোক বুঢ়া ডাঙৰীয়াই মধুৰিৰ গছত দাঙি দিয়ে এদিন মুখৰ পুছকৈ আপেল খাবলৈ মন বুলি ওলাই গ'ল নহয় আপেল আপেল আচৰিত হৈ গ'লো মই কি হ'ল জানা মোক বুঢ়া ডাঙৰীয়াই দাঙি নি আপেল গছত উঠাই দিলে আপেল গছত
কাম কৰিব পাৰিবিনে চিকুলৈ পকা পকা বধুৰি আনি দিব পাৰিবিনে তাৰ পৰা মই পাৰিম বুলি কোৱাও নাই তই কৈছ তই যা আকৌ মই যাম আৰু এতিয়াও যাব পাৰোঁ বিশ্বাস নকৰ যদি ব'লা মোৰ লগত আমি কিয় যাম ইহঁতি নাযায় নালাগে তুমি মই যাম ব'লা তুমি আৰু মই অকলে নহয় তুমি আৰু মই আৰু মই কথা নাই থকা ভাড়া দেখোন তোমাৰ চিনাকি নিচিনাই চিনাকি মানে আৱৰ্জনা তুমি আজি মধুৰি খাব নালাগে দিয়া মই তোমাক কাইলৈ আনিম দেই মোক হেৰি কৰিব লাগিছে মই জানে কি হ'ল তোমালোকৰ ইমান হাঁহিছা যে কথাটো শুনিলে থাকে তুমি হাঁহিলে তোমাৰ পৰা হৈ যাবা কি হ'ল জানা কি কথা গান চান শুন না গান চান ঝুমুর চুমুর এখন গাঁৱত এজন জোঁৱাই চাবা নি সেইটো নালাগে পকা পকা যাব খোৱা সাধু যদি নালাগে সেইটো
Tôi
Lalu
কিন্তু মই বিশ্বাস নকৰো আচলতে আমাৰ বিজ্ঞানৰ সহায় কৈছিল ন ভয়ে ভূত শুনা
আছে আইন দেছো মই গাউনা দেউলা পতাকা গালিব নোৱাৰিলে পিতালে মোক পিটি পালিব না যাওঁতে শুনছো এয়া সাউন্ড গায় এই মাক কাপে এই ওয়াক ওরা ওরা আই ওয়াক
Thank you.
ইয়াতে আছে এই খা এই বেজিয়া আই নটিয়া কামত লাগি যা Kau ti, ektak hati-hati doi tak.